নমস্কাৰ, মোৰ নাম ৰত্না বৰ্মন। মই পিপলিবাৰী বীণাপানী শিশু বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী। আজি তৃতীয় শ্ৰেণীৰ ভাষা বিষয়ৰ ওপৰত আলোচনা কৰিম। গতিকে আমি দেৰি নকৰি বিষয়বস্তুৰ মাজলৈ যাওঁ। বাৰু তোমালোকে চৰাই দেখিছানে? আমিতো আটাই চৰাই দেখিছোঁ। চৰাইবিলাকৰ কি বাসস্থান বেলেগ বেলেগ আৰু খোৱা খাদ্যও বেলেগ বেলেগ। কিছুমান চৰাই কি কৰে? গছৰ ডালত বাস কৰে আৰু কিছুমানে গছৰ পাততো বাস কৰে আৰু কিছুমানে গছৰ খৰঙতো বাস কৰে আৰু আন কিছুমান চৰাই কি কৰে? মানুহে বাহ সাজি দিয়ে। আৰু ঠিক সেইদৰে কি চৰাইবিলাকৰ খোৱা খাদ্য বেলেগ বেলেগ। কিছুমান চৰাই শস্য খায়, কিছুমান চৰাই কীট পতংগ খায় আৰু কিছুমান চৰাই মাংস খায় আৰু কিছুমান চৰাই আছে মাছ খায়। আজি তোমালোকে মোক কেইটামান মাছ খোৱা চৰাইৰ নাম কোৱাচোন। কি? মাছৰোকা, চিলনী আৰু কি বগলী। হৈছে এইবিলাক চৰাই কি খায়? মাছ খায়। এতিয়া বগলীৰ বৰণ কেনেকুৱা? বগা, কাউৰী, কলা। তোমালোকৰ অংকুৰণ কিতাপখনত পাঠ 4 এটা কবিতা আছে, আগলি বাহত বগলীৰ বাহ। আজি আমি সেই কবিতাটোৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে এই কবিতাটো প্ৰত্যেকে উলিয়াই লোৱা। পাঠ 4 আগলি বাহত বগলীৰ বাহ। এতিয়া মই তোমালোকক কবিতাটো পঢ়াই দিম আৰু ইয়াত কিছুমান নোপোৱা শব্দ আছে, সেই শব্দবিলাকৰো অৰ্থ একেলগে কৈ যাম, শুনি যাবা। আগলি বাহত বগলীৰ বাহ। আগলি বাহ মানে কি? আগলি বাহ মানে হ'ল বাহৰ একেবাৰে ওপৰৰ অংশ। ল'ৰাহঁতে চোৱা বৰ হাকুটিৰে লৰাইছে আমৰ ডাল, কত যে পৰিছে কাষতে আছে শাল। বৰ হাকুটি মানে কি? এতিয়াতো আমৰ বতৰ, তোমালোকেতো আটাই আম খাইছ, আম কিহেৰে পাৰিছ? বৰ হাকুটি মানে বাহৰ দীঘল মাৰি। আগলি বাহত দেখিছানে বাৰু বগা বগলীৰ বাহ? ল'ৰাহঁতৰ এদিন পৰিল চকুত ঘৰতে আহা। ঘূৰাই গ'লে নাভাঙিবা দেই নিৰিখ চৰাইৰ বাহ। অতি যতনেৰে বাহটি সাজিছে গোটাই শুকান ঘাঁহ। নিৰিখ চৰাই মানে কি? নিৰিখ চৰাই মানে হ'ল শান্ত প্ৰাণী। চৰাই বহুত শান্ত প্ৰাণী। চৰাই কাৰো অপকাৰ নকৰে, চৰায়ে উপকাৰহে কৰে। বৰষুণ পৰি হৈছে বিচল কাষৰ আলি বাহ, বুঢ়াৰ দেহাও থৰক বৰক বাট বিষ আছে গা। বুঢ়া হ'লে মানুহৰ কি হয়? দেহা থৰক বৰক হয়। আৰু তোমালোকৰ ঘৰতো ককা আইতা আছে, ককা আইতা এতিয়া কেনেকুৱা হৈছে? থৰক বৰক হৈছে। আনকি তেওঁলোকৰ গাৰ ছালবিলাকো কটৰা কটৰি হৈছে। খগেনে খুৰাৰ হাতত ধৰি ক'লে আগবঢ়াই দি, বিষুৱা দেহাৰে হাতলৈ বাৰু নগ'লে নহয় কি? এতিয়া আমাৰ কবিতাটো পঢ়া হ'ল। এই কবিতাটোত এনেকুৱা কিছুমান শব্দ উচ্চাৰণৰ মিল আছে, কিন্তু অৰ্থ বেলেগ। আৰু কিছুমান শব্দ আছে দেখাত একেই, কিন্তু তাৰ উচ্চাৰণো বেলেগ আৰু অৰ্থও বেলেগ। এই শব্দবিলাক মই বৰ্ডত লিখি দিওঁ, তোমালোকে চাই যাবাচোন। ল'ৰা, 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 ল'ৰা। কত? কত? এই ল আৰু ৰ এই আখৰ দুটাৰ মাজত কি এটা কমা দিছো। এই কমাটোক কি বুলি কয়? ঊৰ্ধ্বযুতি, অৰ্থাৎ ঊৰ্ধ্ব কমা। এই ঊৰ্ধ্ব কমাটো দিয়াৰ লগে লগে কি এটা আখৰ লুপ্ত হৈ থাকে। এটা আখৰ লুপ্ত হৈ থাকে, কিন্তু আমি উচ্চাৰণ কৰোঁতে ইয়াক আমি ওকাৰৰ নিচিনা উচ্চাৰণ কৰি মাতিব লাগিব, কিন্তু আমি ওকাৰ দি লিখিব নোৱাৰো। ল'ৰা, ল'ৰা। কত? কত? ঠিক সেইদৰে কি আছে? বাহ, বাহ। বতাকাৰে বাহ, এই বতাকাৰে বাহ। ইয়াৰ ওপৰত আমি চন্দ্ৰবিন্দু দিয়াৰ লগে লগে কি ইয়াৰ অৰ্থটো বেলেগ হৈ গ'ল। বাহ, বাহ মানে কি? উদ্ভিদ বা গছ। বাহ মানে কি হ'ল? থকা ঠাই, বাসস্থান। বতাহৰে বাহ, দৈন্তা ত
বতাকাৰে বা মদিনাত বা বাট এই শব্দবিলাকৰ কি উচ্চাৰণবিলাক একেই কিন্তু অৰ্থবিলাক বেলেগ বেলেগ বাট এই বাটটো মানে কি হয় বিষ বেমাৰ আৰু এই বাট মানে কি ৰাস্তা হতাকাৰে হাত দৈন্ত ত হতাকাৰে হাত মধ্যিনাত হাত হাত আমাৰ কি এইটোৰ উচ্চাৰণ একেই হৈছে কিন্তু শব্দটোৰ অৰ্থ বেলেগ বেলেগ হাত এই হাতটোৱে কি বুজাইছে দৈন্ত ত দিয়াৰ লগে লগে এই হাতটোৱে আমাৰ শৰীৰৰ অংগক বুজাইছে হাত এই হাতখন এই হাতক বুজাইছে হাত হতাকাৰে হাত মধ্যিনাত হাত মানে কি বুজাইছে বজাৰ আমাৰ ইয়াত বজাৰ হয়নে নহয় হয় কোন বাৰে হয় বজাৰ বুধবাৰে আমাৰ ইয়াত বুধবাৰে বজাৰ বহে এতিয়া কবিতাটোৰ তলত কেইটামান প্ৰশ্ন আছে তোমালোকে বুজি পাইছা না দিয়াচোন মাত্ৰ মই দুটা প্ৰশ্ন কৰিম যদি তোমালোকে বুজি পাইছা তেতিয়াহ'লে উত্তৰ দিবলৈ চেষ্টা কৰিবা আমৰ ডাল কোনে লৰাইছে আমৰ ডাল লৰাহঁতে লৰাইছে আমৰ ডাল লৰোৱা সঁজুলিটো কি ক'লা বৰ হাকুটি বেছ ধুনীয়া বঢ়িয়াকেনো পাৰিছ তাৰপিছত কি আছে আৰু তিনিটা প্ৰশ্ন আছে এই প্ৰশ্ন তিনিটাৰ উত্তৰ তোমালোকে ঘৰত কৰিবা এই পাঠটোৰ শেষত এনেকুৱা কিছুমান উচ্চাৰণ একেই কিন্তু অৰ্থ বেলেগ এনেকুৱা কিছুমান শব্দ আৰু আছে বাহ বাহ বাট বাট হাত হাত কট কট এনেকুৱা শব্দ বহুত আছে তোমালোকে এই শব্দবোৰেৰে ঘৰত একোটাকৈ বাক্য সাজি আনিবা আৰু এই পাঠটো বহুত বিষয়ে আলোচনা কৰিব লগা আছে আমি নেক্সট ক্লাছত এই বিষয়খিনি আলোচনা কৰিম আজিলৈ আমি পাঠটো সমাপ্ত কৰোঁ।